So guys, আমি পাই গেলো হাতত কাগজ চাগজ পেমেন্ট কৰা হৈ গ'ল এতিয়াতো 4টামান বাজিল কিজানি তলত যাম বঢ়িয়াকৈ গাড়ীখন দেখুৱাম আৰু ডেলিভাৰীলৈ ঘৰত গুচি যাম ইয়েছ বৰ ওজন গাড়ীখনৰ হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ বিকাশৰ বাইক আনিবৰ কাৰণে আজি বহুত দিনৰ মূৰত মানে ধৰ গাড়ীখন আহিছে ডিলাৰৰ পৰা ফোন কৰিছে এতিয়া আমি যাম বাইকখন আনিম বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো তামাম মজা হ'ব বলক চাই থাকক ভিডিঅ'টো চাই থাকক তো গাইজ বাকী বাট তামোল মেইন তামোল খাই খাই যাই আছোঁ পুৰা ভাল দিওঁ লৈ বিকো কেন লাগছে যে গাড়ী চলাব পাৰবি আৰু ভালকৈ চলাব নাজানো হে চলাম আৰু কালি শিকবি যাওঁ পুৰা তো গাইজ এই চা গাড়ী কিমান স্পীডত যাই আছে গুগল মেপত দেখাই থাকে এই চা 80 মানত যাই আছে তো ইয়াতেও কিমানেই তো গাইজ মই দিলোঁ চশমা পিন্ধি ল'লোঁ কৰোণা ক'বা গ'লে বহুত বেছি কৰোণাতে পাৱে কিন্তু ই আহোঁতে মালটোৱে পুৰা বাটটো কাহি আছে তো আৰু কৰোণা টেষ্ট কৰিব লাগিব আজি টেষ্ট কৰিব লাগিব ভাল লাগছে কৰোণা আৰু কি খাই আছে এইগিলা দিছোঁ অলপমান কি খপা নাখাওঁ কি হৈছে পুৰা ৰঙা হৈ আছে মানে পুৰা তো গাইজ ই হ'ল পুৰা হেভি ড্ৰাইভাৰ বাহ বেটে বাহ হেভি ড্ৰাইভাৰ হ'ল ৰয়েল এনফিল্ডৰ শ্ব'ৰুম আমি গাড়ী এটা পাৰ্কিং কৰিলোঁ মানে তাতে পাৰ্কিং কৰা জেগা নাই ইয়াতে চকলেট খাই পেলাই যাই আছে যৌ তো গাইজ সামনে মাস্ক নেই পিন্ধা হে মানে আনিব পাহৰি গ'লো আমি মানে আহিয়ে ডাইৰেক্ট গাড়ীৰ ওচৰত কাৰণটো জানে আজি এখন নিব আহিছোঁ ই মানে আহিয়ে গাড়ীত বহি লৈছে আজি মানে ডিলাৰত গাড়ী অনদিনা আমি গাড়ী পোৱা নাছিলোঁ 1.5 মাহৰ মূৰত পাইছোঁ আজি গাড়ী পূৰা এভেইলেবল হৈ গৈছে ডিলাৰত আজি নিয়াহে কথা এই বাকচ দুটা আহিয়ে মানে দেখা পালোঁ ভিতৰত কি আছে চাওঁ মালটো বৰ হেভি মাল আৰু ফুল্লি ৱাটাৰপ্ৰুফ এইটো ৰাইডিঙৰ সময়ত ব্যৱহাৰ কৰে ৰাইডাৰবিলাকে মানে আহিছোঁ যিহেতু চোৱাতটো একো অসুবিধা নাই চালোঁ আৰু চিট কভাৰ চব লগাই লৈ যাব লাগিব চলাব নোৱাৰিব নেকি বিকু মোৰো অলপ সন্দেহ হৈছে এই ক'ত চলাব পাৰিব এইখন এইটো মোৰ পালচাৰখনে ভালকৈ চলাব নোৱাৰে আৰু দাদাই আমাক বুজাই আছে গাড়ীখন মানে কেতিয়া ছাৰ্ভিচিং কৰিব লাগে আৰু কেইবছৰ ৱাৰেণ্টি আছে গাড়ীখন কেনেকৈ মেইনটেনেন্স কৰিব লাগে এইখিনি আমাক বুজাই আছে দাদাই খুব সুন্দৰভাৱে বুজাইছে আৰু ভালে লাগিছে আহি শ্ব'ৰুমত মানে ধৰ বহুত ভাল ৰেছপন্স পাইছোঁ নজৰুল দাদা ভালে দিয়ক গাড়ী কিনিব আহিলা তুলসীক লগত লৈ আহিছোঁ তুলসী ক'ত গ'ল আৰু গাইজ যিসকলে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ভাই ছাবস্ক্ৰাইব কৰি লোৱা আৰু ওচৰতে থকা ঘণ্টা বাটনটো ক্লিক কৰি দিয়া তেতিয়াহে নতুন ভিডিঅ' দিলে পোনপ্ৰথমে পাব আপোনালোকে প্লিজ ভাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো
আৰু গাইজ এতিয়া আমি গাড়ীখনৰ বিলটো পে' কৰি লওঁ আৰু এটা হাজিৰা মানুহ যাব লাগিব তো হেলমেট তো গাইজ পুৰা ফাইনেলি মানে পাই গ'লোঁ হাতত কাগজ চাগজ পে'মেণ্ট কৰা হৈ গ'ল এতিয়াতো 4টামান বাজিল কিজানি তলত যাম বঢ়িয়াকৈ গাড়ীখন দেখুৱাম আৰু ডেলিভাৰীলৈ ঘৰত গুচি যাম য়েছ তো গাড়ীৰ চব কাম হৈ গ'ল এই বম ডাঙৰ চাবি পাতেৰে আমাক গাড়ীখন দি দিব দাদাই গাড়ীখন এতিয়া ৰেডি কৰি আছে গাড়ীখন আৰু কিছু সময় পিছত পাম আমি তো চাই থকা ভিডিঅ'টো গাইজ আমি পাই গেলো Try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody hands stained from the people who deceive me. Muddy hands break through the chains, go free me. Looking for change, looking for pain. Pulling a mob, pushing a train. I'll never stop, stick to a lane. Pick up the pieces and go rearrange. I'll be the best above all the rest, put me to the test and expect nothing less, your check is I'm chess, what's happening next, yeah. He got the venom, a tangible weapon, no coming in second. This life is a lesson, he got a new engine from pain, it's a blessing. New focus, no guessing, just bold and obsession. All in his possession, you got their attention. I'll leave an impression and take your redemption. Just kill no discretion, your mind is a weapon. 11-11, it's time for progression, You could try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody hands stained from the people who আৰু গাইজ আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বাই বাই